সৰু দাদি মোৰ ডাঙৰ বুট আজি ভাবিলোঁ এটা সৰুকৈ ভিডিঅ' কৰি থৈ দিয়া ক্লিপবোৰ মানে জোৰ লগাই এটা সৰুকৈ ভিডিঅ' এটা বনাওঁ কাৰণ পুৰণি এৰি অহা স্মৃতিবোৰ আমাৰ সঁচাকৈ বহুত মনত পৰে ন। আৰু এয়া দিনবোৰ হৈছে আমি বিয়াৰ আগত ভণ্টিৰ গাঁৱত গৈছিলোঁ যে বিয়াত মাতিবলৈ, সেইবোৰ ক্লিপ অকণমানকৈ মই ৰাখি থৈ দিছিলোঁ আৰু ভাল লাগে ন পুৰণি স্মৃতিবোৰক সোঁৱৰি। আৰু আমি সকলোৱে যেতিয়া বিয়া এখন পাৰ হৈ যায় তাৰ আগৰ মানে স্মৃতিবোৰ মনত পেলাওঁ, এনেকুৱা আছিলোঁ তেনেকুৱা আছিলোঁ, এনেকুৱা কৰিছিলোঁ তেনেকুৱা কৰিছিলোঁ। তেনেকৈ মইতো বহুত মানে পুৰণা ফটো, পুৰণা নহয় মানে 1 মাহ আগৰে হওক বাৰু বা 1.5 মাহ আগৰে, কিন্তু এৰি অহা দিন ন, এইবোৰৰ ভিডিঅ'বোৰ চাই মই এনেকৈ মানে মিছ কৰি থাকোঁ দিনবোৰ। এনেকৈ গৈছিলোঁ, এনেকৈ ফুৰিছিলোঁ, এনেকৈ খাইছিলোঁ। বাকী যি নহওক বিয়াৰ আগৰ এইবোৰ ভিডিঅ' মই চাই আছোঁ আৰু চাই থাকি এনেকৈ আৰু সৰুকৈ এটা ভিডিঅ' বনাই দিলোঁ। এয়া আমাৰ আইতা মানে গাঁৱৰ পাপাৰ ঘৰখন, আৰু এয়া পুৰণি ঘৰখন, এয়া মাৰ আইতা আছে লগত, পাপাৰ আইতা আছে। আকৌ এনেকৈ আহিলোঁ, চাওকচোন সৰু ল'ৰাবিলাকে কেনেকৈ খেলি আছে আৰু ইমান ধুনীয়া পুখুৰীটো, তাতে হাঁহবোৰ আছিলে মানে। এনেকৈ আহি সৰ্থেবাৰী আহি পালোঁ। সৰ্থেবাৰী নসত্ৰত যিহেতু মোৰ পেহীৰ ঘৰ, মানে পাপাৰ বায়েক, কিন্তু মই পেহী বুলিয়েই মাতোঁ, জেঠী বুলি নামাতোঁ। মোক সকলোৱে সোধে কি কাৰণত মই জেঠী বুলি নামাতোঁ, বাট আমি নামাতোঁ, সৰুৰ পৰাই তেনেকেই মাতোঁ। আৰু পেহীয়ে গান গাই আছিলে, গান, আৰু এই বৌয়ে মাংস বনাই আছিলে। আৰু পেহী বহুত ধুনীয়া নাম গায় আৰু মানে হহুৱাব পাৰে মানুহক পেহী। আৰু গোটেই পেহীহঁতৰ ঘৰতে আছোঁ আমি। এনেকৈ চাওকচোন পেহীৰ নাম সৰু দাদি মোৰ ডাঙৰ বুটৰ দালি বিয়া কুচি বিয়ানে দিয়া মোৰ মেখলাই ধৰব জুতি ফুলিৰো বানিয়া মোক পতাত থব কৰিলে জানিবা কুমালি ৰঞ্জিতে মোৰ গলা যাচিবা নাখঙাক। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানেই। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে এটা লাইক কৰি দিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই। আগৰ পৰা তুমি ক'লে যাবই পাৰিলোঁ, তুমিও কোৱা নাই।